অনিল ৰাজাই মোক ছোৱালী যোগান দিয়ে নেকি? এইবাৰ প্ৰশ্ন কৰিলে ৰকিবুল হুছেইনে। পাটায়াৰ পৰা চৰিত্ৰৰ PhD লোৱাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ৰকিবুলৰ। নটৱাৰলালৰ সৈতে অনিল ৰাজাক তুলনা ৰকিব। মহিলাৰ কথা কৈছে, তেওঁ কেনেকৈ জানিলে? তেওঁ কেনেকৈ জানিলে? তেওঁ মোৰ লগত গৈছিল নেকি একেলগে? তেওঁ কেনেকৈ জানিলে? তেওঁ এইবিলাক ছাপ্লাই টাপ্লাই দিয়ে নেকি? সেইকাৰণে জানিলে নেকি? নহয় ছাপ্লায়াৰ নেকি? তেওঁ কেনেকৈ জানিলে এই কথা বতৰাবিলাক? গতিকে সেইজন ব্যক্তি শুনক, মই আজি আপোনালোকক কওঁ, আপোনালোকে গুগল টিপিলে আপোনালোকে দেখিব, ভাৰতত বিভিন্ন ধৰণৰ মানুহ থাকেতো। শুনক, এজন মানুহ আছিল, তেওঁক নাটৱাৰলাল বুলি কৈছিলে। নাটৱাৰলাল। তেওঁৰ আচল নামটো আছিলে মিথিলেশ কুমাৰ শ্ৰীবাস্তৱ। মিথিলেশ কুমাৰ শ্ৰীবাস্তৱ, তেওঁক নাটৱাৰলাল বুলি কয়। মিথিলেশ কুমাৰ শ্ৰীবাস্তৱৰ কাম হ'ল এনেধৰণৰ ফ্ৰড, এনেধৰণৰ মিছা কথা কৈ, এনেধৰণৰ চিটিং কৰি তেওঁ এটা লাইমলাইটলৈ আহিছিলে। শুকুৰবাৰে পাণবজাৰ আৰক্ষী থানাত উপস্থিত হৈছিল প্ৰাক্তন বলমন্ত্ৰী ৰকিবুল হুছেইন। অনিল ৰাজাৰ ওপৰত চিয়াহী নিক্ষেপ কৰা ঘটনা সংক্ৰান্তত ৰকিবুল হুছেইন জড়িত বুলি ৰাজাই দিয়া অভিযোগৰ বাবে সোধপোছৰ বাবে ৰকিবুল হুছেইনক থানালৈ মতা হৈছিল। সোধপোছৰ অন্তত ৰকিবুল হুছেইনে সাংবাদিকৰ সন্মুখত এইদৰে বক্তব্য ৰাখে। অনিল ৰাজাৰ কাষত কোনেই মুৰ্গী চোৰ? মুৰ্গী চোৰ বিচাৰি পাইছে ৰকিবুল হুছেইনে। অনিল ৰাজা ডাঙৰীয়াৰ এইকেইটা দিনৰ তেওঁ লোকৰ কল ৰেকৰ্ডৰ কথা কয়, আৰু তেওঁৰ যে লগত যে মুৰ্গী চুৰ এইবিলাক যে আছে, সেইবিলাকৰ কল ৰেকৰ্ডটো ওলালেই ইয়াৰ লগত যে এটা ষড়যন্ত্ৰ চলিছে, সেই কথাবিলাক জল পটপটকৈ ওলাই পৰিব। ৰকিবুল হুছেইন শুকুৰবাৰে যথেষ্ট সোচ্চাৰ হৈ পৰে অনিল ৰাজাৰ বিৰুদ্ধে। ইতিমধ্যে অনিল ৰাজাৰ বিৰুদ্ধে ৰকিবুল হুছেইনে গোচৰ ৰুজু কৰিছে। বিজেপিৰ আমোলত মোৰ ওপৰত চিয়াহী ছটিওৱা হৈছিল। তেতিয়া কাকো সোধপোছ কৰা হোৱা নাছিল কিয়? মই পলাতক নহয়, ৰকিবুলৰ ঘোষণা। মই পলাই ফুৰিছোঁ। আজি মই ক্লিয়াৰলি কৈছোঁ যে তেওঁ এখন এজাহাৰ দিছে। এজাহাৰখন দিয়াৰ পিছত এটা পুলিচে ইনভেষ্টিগেশ্যন কৰিছে। ইনভেষ্টিগেশ্যন কৰাৰ সময়ত তেওঁ ক্লিয়াৰ বস্ত্ৰকে গোটেই অসমত তেওঁ প্ৰেছ কনফাৰেন্স কৰি জনাই দিলে যে মই বোলে পলাই ফুৰিছোঁ। আজি পুলিচক সুধিলোঁ যে মই পলাই ফুৰিছোঁ নেকি? পুলিচে কৈছে নাই, আপুনি পলাই ফুৰা নাই, আপোনাক আজি আমি 11:30 মাতিছোঁ, আপুনি 11:29 ইয়াত আহি উপস্থিত হৈছে। ভিত্তিত মোৰ বিৰুদ্ধে এই চৰকাৰে ভিজিলেন্স দিছে। ভিজিলেন্স ইনকুৱাৰী হৈ আছে। ইনকুৱাৰী হৈ থকা অৱস্থাত কেনেকৈ ইনকুৱাৰীৰ বিষয়ে ADGP ভিজিলেন্সৰ নিচিনা অনিল ৰাজা ডাঙৰীয়াই কৈছে? কেনেধৰণৰ হস্তক্ষেপ কৰিছে যে মোৰ বিৰুদ্ধে এইখিনি অভিযোগ পাইছে? ত্ৰিপুৰাৰ পৰা আপোনাৰ চাৰ্টাৰ একাউণ্টেণ্ট আনিছে, তেওঁ কেনেকৈ অভিযোগবিলাক এইবিলাক জানিব পাৰিছে? আচৰিত কথা। এতিয়া তেওঁ ভিজিলেন্সৰ ADGP হিচাপে কাম কৰিছে। যোৱাকালি আকৌ কৈছে যে মই পাণবজাৰ থানাৰ মই পলাই ফুৰিছোঁ। OCৰ হৈও তেওঁ কথাবিলাক কৈছে। তেওঁলোকৰ কথাবিলাক হ'ল যে বিজেপিয়ে তেওঁক ব্যৱহাৰ কৰিছে। ব্যুৰ' ৰিপৰ্ট DY365।